গোৱালপাৰা ছোৱালী ধুনীয়া সঁচাকে ধুনীয়া গোৱালপাৰা ছোৱালী সঁচাকে ধুনীয়া মানে মই বহুত গৌৰৱে কম গোৱালপাৰা ছোৱালী বুলি কাৰণ মোৰ মা ঘৰ গোৱালপাৰা ভাল লাগে মোক কোনোবাই গোৱালপাৰা ছোৱালী বুলি ক'লে বহুতে হয়তো নাজানে কাৰ্বি আংলং ল'ৰাও কৰা কম নহয় সঁচা কথা খুব কষ্ট কৰিছে কাৰণ মই দেখিছোঁ বহুত আগৰ পৰা তেখেতৰ এই চেনেলটো খুলিছে আৰু বহুত ভিডিঅ'জ ব্লগছ দিয়ে আৰু মানে খুব ভাল পায় নমস্কাৰ সকলোকে আৰু আজি এটা বিশেষ কাৰণত ষ্টুডিঅ'ৰ পৰা লাইভ আহিছোঁ আৰু মোৰ সৈতে আছে মই ওচৰলৈ আহি যোৱা ত' দুয়োজন আজি উপস্থিত এটা বিশেষ কাৰণত ৰাইজ আহিলে কথা পাতি ভাল লাগিব বস্তু আছে কিছুমান দেখুৱাবলৈ বস্তু আছে কিছুমান আপোনালোকক থেংক ইউ দিবলৈ কাৰণ আপোনালোকৰ মৰমৰ বাবেই কিবা এটা হ'লগৈ আৰু গতিকে ৰাইজ যদি আহে কথাখিনি পাতি কথাখিনি কয় খুব ভাল লাগিব আৰু যদি পিছলৈও পিছত যিখিনি ৰাইজ সংগত হ'ব চ' তেখেতসকলকো আমি জনাই যাব লাগিব কথাখিনি কোৱা কিবা বাকী আশা কৰোঁ সকলো ভালে কুশলে আছে আজি বিশেষ এটা কাৰণত লাইভ আহিব লগা হ'ল আৰু ভাবিছোঁ এই স্পেচিয়েল মমেণ্টটো আপোনাৰ লগত শ্বেয়াৰ কৰোঁ সেইবাবে লাইভ আহিলোঁ আৰু আজি আমি ফাৰ্ষ্ট টাইম আমাৰ ষ্টুডিঅ'ৰ পৰা লাইভ প্ৰিয়াম ষ্টুডিঅ'ৰ পৰা লাইভ আহিছোঁ কেতিয়াও চাগে আমি তেনেকৈ লাইভ অহা নাই আজি প্ৰথম মোৰো শ্বুটিঙৰ পৰা টাইম মিলি গ'ল ছাৰো ষ্টুডিঅ'তে আছিলে চ' ভাবিলোঁ এই সময়টো ভালকৈ ইউটিলাইজ কৰোঁ আৰু আজি আৰু অলপ সময় পিছত আৰু অকণমান মানুহ লাইভত গোট খালে ভাল পাম তেতিয়া একেলগে কথাখিনি শ্বেয়াৰ কৰিলে ভাল লাগিব আমাৰ ভইচ শুনি আছেনে আপোনালোকে ঠিকে থাকে যদি শুনিছে ইয়েছ শুনি পাইছোঁ বুলি ক'লে গম পাই যাম আৰু চব ঠিকে আছে বুলি এবাৰ SRP production are we audible to you all যদি শুনি পাইছে হাই দাদা বৌ হাই আপোনালোকে কৈ দিয়ক অ'কে পাইছোঁ দাদা শুনিছোঁ অ'কে থেংক ইউ তেতিয়াহ'লে কি কৰোঁ ছাৰপ্ৰাইজটো কৈ দিওঁ সোনকালে কৈ দিওঁ নহ'লে মানুহে বেলেগ গুড নিউজ বুলি ভাবি দিব গুড নিউজ আৰু গতিকে সেই গুড নিউজটো যি ধৰণেই আহক গুড নিউজ যেনেই লাগিব লাগে আৰু এইখিনিতে জনাওঁ যে আমাৰ আপোনালোকৰ মৰমত আমাৰ যি ইউটিউব চেনেল ভিকে এণ্টাৰটেইনমেণ্ট চ' সেইটোৱে ক্ৰছ কৰিছে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ আৰু সেইটোৰ কাৰণে ইউটিউবৰ পৰা স্বীকৃতি পাইছোঁ গ'ল্ড প্লে বাটন আহি পোৱা আচলতে 20 দিনমান হ'ল কিন্তু খুলিবলৈ এনেকুৱা উচিত তাইৰে মোৰে একেলগে যদিও ঘৰত থাকোঁ চ' তাই যেতিয়া ঘৰলৈ আহি পায় মই আহি নাপাওঁ তাই যেতিয়া ঘৰৰ পৰা ওলাই যায় মই সাৰ নাপাওঁ চ' আমাৰ দুটাৰ একদমেই মিলা নাছিলে আজি ফাইনেলি কোইনচিডেণ্টলি দুটাৰে মিলি গ'ল আৰু আমি ষ্টুডিঅ'ত আহি ষ্টাৰ্ট কৰিছোঁ চ' এই চেগতে প্ৰথমে আমি দেখুৱাই ল'বলৈ বিচাৰিছোঁ আমাৰ ষ্টুডিঅ'ৰ মানে এনভাইৰনমেণ্টটো কেনেকুৱা আপোনালোকে আমাৰ ভাইটি ৰেডি কৰিছে নেকি অ'কে ৰেডি কৰা বিটটো আছে পিছফালে কোৱা প্ৰিয়ম কোৱা কিবা কথা পাতিবলৈ বিচাৰিছোঁ তোমাৰ লগত মোৰ লগত হাই সকলোৱে হাই ইমানখিনি ব্যস্ততাৰ মাজত লাইভ আহিছে ধন্যবাদ একচুৱেলি গল্ডেন প্লেটখন আহিছিলে আমাৰ এখেত লাডাখ যাওঁতেই তো লাডাখত তেখেত যেতিয়া গৈছিলে তাৰ মাজতে অলৰেডি আহি গৈছে আৰু তাৰ মাজতে সময় নিমিলিলে আমাৰ কাৰণ যিহেতু সকলোৱে বিচাৰিছে গল্ডেন প্লেটখন কেনেকৈ আনবক্সিং কৰা চ' সকলোৱে বিচাৰিছে আমিও একেলগে সেই বস্তুটো সুযোগটো পোৱা নাছিলোঁ চ' ফাইনেলি আজি সময় মিলিলে আৰু এনেদৰে মৰম আশীৰ্বাদ দি যাব আৰু মোৰ চেনেলটো অকণমান বিশেষ কাৰণত মই কণ্টিনিউ কৰিব পৰা নাই বহুতে কমেণ্ট দিয়ে মোৰ খুব বেয়া লাগে একচুৱেলি মোৰ কাৰণে নহয় বেলেগৰ কাৰণে মই আপলোড কৰিব পৰা নাই কাৰণ বহুতে বিচাৰিছে মোৰ পাৰ্চনেল ব্লগ বা যিয়ে হওক সৰু সুৰা ভিডিঅ' আপলোড কৰিবলৈ চ' মই ট্ৰাই কৰিম মানে চেষ্টা কৰিমেই কাৰণ বহুত মোৰ ভিডিঅ'জ আছে তাই ব্লগ বনাই আমি যদি ক'ৰবাত যাওঁ তাই ক'ৰবাত আমি গ'লে ব্লগ বনাই কিন্তু ব্লগটো আপলোড নকৰে মোবাইলতে থাকি যায় আৰু নেক্সট কোনোবা ঠাইলৈ যাওঁ
তাৰো ব্লগ বনাই মানে ৰেকৰ্ডিং কৰি লয় সেইটো কিন্তু এডিটিং টেবলেট গৈ নাপায় নাজানো কিছ খুশি মে সঁচাকৈ এইবাৰ মই কথা দিছোঁ আজিৰ দিনটোত মই কথা দিছোঁ যে অতি শীঘ্ৰে মই মোৰ চেনেলত ভিডিঅ' আপলোড কৰিবলৈ আৰম্ভ কৰিম আৰু আপোনালোকে অতি শীঘ্ৰে উপভোগ কৰিবলৈ আৰম্ভ পাব আই হোপ এই প্ৰমিছটো যাতে ভিকে এণ্টাৰটেইনমেণ্টৰ দৰ্শকক যি প্ৰমিছ কৰিছে আমাৰ আইজনীয়ে সেই ইয়াতো যাতে থাকে বুলি মই ভাবিছোঁ আৰু গোৱালপাৰা ছোৱালী ধুনীয়া সঁচাকৈ ধুনীয়া গোৱালপাৰা ছোৱালী সঁচাকৈ ধুনীয়া মানে মই বহুত গৌৰৱে কওঁ মই গোৱালপাৰা ছোৱালী বুলি কাৰণ মোৰ মাৰ ঘৰ গোৱালপাৰা ভাল লাগে মোক কোনোবাই গোৱালপাৰা ছোৱালী বুলি ক'লে বহুতে হয়তো নাজানে মানে বহুতে জানে তুমি কথা পতা মই ৰেডি হৈছে নে চাওক বহুতে হয়তো নাজানে মই জন্ম হৈছিল গোৱালপাৰা কিন্তু মোৰ পঢ়া শুনা সকলো ইয়াতে দেউতা যিহেতু ইয়াতে কৰ্মসূত্ৰে আমি গুৱাহাটীত আহিবলগীয়া হ'ল চ' স্কুলিং কলেজ সকলো ইয়াতে আৰু কিন্তু জন্ম মোৰ হৈছে গোৱালপাৰাত চ' সেইটো খুব গৌৰৱেৰে কওঁ যে মই গোৱালপাৰা ছোৱালী বুলি কাৰ্বি আংলং ল'ৰাও কৰা কম নহয় সঁচা কথা খুব কষ্ট কৰিছে কাৰণ মই দেখিছোঁ বহুত আগৰ পৰা তেখেতৰ এই চেনেলটো খুলিছে আৰু বহুত ভিডিঅ'জ ব্লগছ দিয়ে আৰু মানুহে খুব ভাল পায় আৰু আজি এটা ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজটো এনেকুৱা ধৰণৰ হ'ব যে মোৰ যি নতুন গীত ছাৰপ্ৰাইজিংলি মই ৰিলিজ কৰিম ভাবিছিলোঁ তাৰে আজি মিউজিক অকণমান শুনাই দিম আপোনালোকৰ পূজা ফিল আহি যাব বুলি কৈছোঁ মিউজিক কৰিছে পুলকনাথ গানটো গাম মই আৰু লিখিছে গানটো ৰেখিবলৈ গতিকে গানটো হোৱাগৈ নাই নানা নানিকৈ গাই থোৱা আছে গতিকে সেইবিলাক বাৰু নুশুনাওঁ টিউনটো নুশুনাওঁ গানটোৰ মিউজিকটো সৰুটো আভাস তিনিটা কাম আছে এতিয়া এটা হ'ল প্ৰথম আমি কেকটো কাটো আজি আমাৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰৰ তাৰপিছত আনবক্সিং কৰিম দেন গান শুনাম আৰু মই এটা সৰুকৈ গান গাই দিম তাৰপিছত আমাৰ সৰু যিকোনো কিবা ধৰণৰ ফটোৱে বা ভিডিঅ' হওক সি পালে খুব ধুনীয়াকৈ ব্লগ হিচাপে তাৰ চেনেলত দিয়া মানুহবিলাকে খুব ধুনীয়া ভাল পায় আৰু তাৰ বাবেও বহুত বহুত থেংক ইউ চলো আজি খুচ মনটো বিৰাট গতিকে কৈছোঁ এণ্ড চাওঁ তেতিয়াহ'লে আমাৰ কেকটো বৰ বিশেষ ডাঙৰ নহয় মোৰ মা অ'কে ইয়াত লিখা আছে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ স্পেলিংটো ঠিকে যে লিখি আনিছে বিটুৱে ধন্যবাদ স্পেলিং আৰু আমাৰ লগত আছে গৌৰৱ দা শ্বুটিঙৰ বাহিৰে গৌৰৱ দাক সোমাই দিছে গৌৰৱ এই আমাৰ প্ৰিয়মৰ ত্ৰাণকৰ্তা দে নোমোৱা প্ৰিয় দৰ্শক বহুত বেছি ধন্যবাদ জনাইছোঁ আমি দুয়ো আপোনালোকে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ মই জীৱনত কেতিয়াও ভবা নাছিলোঁ গতিকে অসমবাসী ৰাইজক আমাৰ দুয়োজনৰ তৰফৰ পৰা কেনেকৈ ধন্যবাদ জনাওঁ ভাষা নাই আচলতে আৱেগিকো হৈছোঁ আজি বিৰাট যি কি নহওক কেকটো কাটিবলৈ লৈছোঁ মৰম দিব যাতে ডায়মণ্ড প্লে বটন আহি যায় চলো নোমোৱা মানুহ নাই আমি দুটাই তুমি কাটা 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ এইটো আমাৰ নতুনকৈ আমি যিটো অপেনিং কৰিছোঁ প্ৰিয়াম ষ্টুডিঅ' এইটো দূৰৰ পৰা অকণ দেখুৱাই দিওঁ থেংক ইউ সকলোলৈ থেংক ইউ ছ' মাছ আৰু এনেদৰে মৰম আশীৰ্বাদ দি যাব যাতে তেওঁৰ চেনেলটো আৰু ৰিচ কৰক আৰু অতি শীঘ্ৰে 1 মিলিয়ন হৈছে যেন অতি শীঘ্ৰে 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছলৈ পৰিণত হওক কমেণ্ট পঢ়া অলপ বা পঢ়ি আছোঁ কাৰণ বহুত ফাষ্ট গৈ আছে কমেণ্ট ইমান সকলে শুভেচ্ছা বাণী পঠাই আছে ৰেগুলাৰ ইজ মাই গড এনি টাইম লাভ দিছ মেন ধন্যবাদ আপোনালোকে যিখিনি মৰম দিছে সেইখিনিৰ কাৰণে সঁচাকৈ আপোনালোকক থেংক ইউ দিলেই নহ'ব মই কেনেকৈ মানে 1 মিলিয়ন যে জীৱনত হ'ব মই বিদ্যা ভবা নাছিলোঁ কেতিয়াও আৰু অতি শীঘ্ৰে মোৰো হ'ব ভিডিঅ' নিদিয়া যিসকলে ছাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটো অতি শীঘ্ৰে কৰক কাৰণ মই মোৰ চেনেলত ভিডিঅ' আপলোড কৰিবলৈ আৰম্ভ কৰিম মোৰ যিসকলে কাৰণে প্ৰিয়ম পল্লৱী কাশ্যপ চেনেলটিক ছাবস্ক্ৰাইব কৰক এতিয়া তেতিয়াহ'লে আমি এইটো ইয়ালৈকে আনো এইটো পকৰো চেলফি হৈ আছে তোপন কৈ দে কিবা কিবি মই পিছত কম দেখাই দিব লাগে এইটো প্ৰথমে এইটো আহিছিলে আমাৰ গোল্ড প্লে বাটন
সোনা সোনা খোলা টান টান সো এইখন সার্টিফিকেট আপোনাৰ হাতৰ পৰা আপোনাৰ হাতে এখন হ'ব হ'ব এখন সার্টিফিকেট এইখন মেনো লিখা আছে এখন মেইন ইউটিউবৰ দাদাজনে দিছে কি নাম দেখে তোৰ সুশান was চিকি wojik was চিকি এইটো মুখত ফুটিবলৈ আৰু 1 মিলিয়ন সাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়াহে মুখত ফুটিব নামটো যি কি নহওক থেংক ইউ ইউটিউব থেংক ইউ আৰু এতিয়া আহি গ'ল এতিয়া আপে দেখতে এতিয়া ওলোৱা আরে এইটো ফ্রেমিং হৈ আহিছে নেকি ये क्या बात है সো ফাইনালি আমি আমাৰ ঘৰলৈ এখন গোল বাটন প্লেট লৈ গৈ আছো থ্যাংক ইউ অসমৰ প্ৰত্যেকজন মোৰ শুভাকাংক্ষী মোৰ ভাইটি ভন্টি বন্ধু বান্ধৱী সকলোকে থ্যাংক ইউ জনাইছো যোনে যোনে সাবস্ক্ৰাইব কৰি পেলাই এইটো পাবলৈ মোক সক্ষম কৰিছে সিৰিয়াসলি যেতিয়া ইউটিউব কৰিছিলো জীৱনত কেতিয়াও ভাবা নাছিলো যে গোল প্লে বাটনটো কেতিয়াবা পাম থ্যাংক ইউ মোৰো অতি শীঘ্ৰে সিলভাৰ প্লেট আহি আছে আহিব খুলি দেখো এবাৰ কভাৰটো খুলি দেখো শাইন একচুয়াল শাইন ये है गोल प्ले बटन बहुत ভাল লাগিছে ইয়াতে লিখা আছে kashyap week entertainment for passing 10 lakh subscriber अरे क्या बात है थैंक यू অসম থ্যাংক ইউ ভাৰত থ্যাংক ইউ ইণ্ডিয়া যিসকল লোক প্ৰবাসী অসমীয়া লোক আছে তেখেতসকলেও সাবস্ক্ৰাইব কৰিছে কিছুমান মই বাহিৰত অনুষ্ঠান কৰিবলৈ যাওঁতে তেখেতসকলৰ মানে কন্ট্ৰিবিউশন আছে সো সকলোকে থ্যাংক ইউ জনাইছো সিৰিয়াসলি বহুত বেছি আবেগিক বহুত বেছি মনটো ভাল লাগিছে কি কৰো কি নকৰো টাইপ লাগিছে মানে সিৰিয়াসলি সঁচাকে কাৰণ ইউটিউব কৰা ল'ৰাজনৰ কাৰণে ছোৱালীজনীৰ কাৰণে গোল প্লে বাটনটো কিমান ইম্পৰ্টেণ্ট কিমান মহত্বপূৰ্ণ সেইটো বস্তু কেৱল ইউটিউব কৰা ল'ৰাজনেহে গম পাব গতিকে খুব ভাল লাগিছে থেংকছ টু ইউটিউব আৰু এখন দিছে ৰেকগনাইজ ইউৰ টিম এখনো দিছে কিবা কি দিছে এখন নাজানো নেক্সট আহি আছে এটা বাকি আছে আৰু এইটো আহি যাব অতি শীঘ্ৰে আহিব আমাৰ থৰ্ড কামটো কৰি আমি গানটো যেহেতু সকলোৱে ৰৈ আছে থ্যাংক ইউ আৰু সো এই গানটোত আমি রিলিজ করিম বিফোর পূজা সারপ্রাইজিংলি এই গানটোৰ একদম প্ল্যানিং নাছিলে একদম জিৰো প্ল্যানিং সেইদিনাখন এই গানটো কেনেকৈ কম্প'জ হ'ল মই অকণমান কৈ দিছোঁ চ' কম্প'জ হোৱাৰ ৰিজনটো এনেকুৱা ধৰণৰ আমি সেইদিনাখন ক'ত গৈছিলোঁ বিটু নাই ক'ৰবাত গৈছে আমি সেইদিনাখন পশ্চিম গুৱাহাটী কলেজত অনুষ্ঠান কৰিবলৈ গৈছিলোঁ চ' পশ্চিম গুৱাহাটী কলেজত অনুষ্ঠান কৰিবলৈ গৈ আমি আহি থাকোঁতে সাংঘাতিক ট্ৰাফিক জাম চ' সেই ট্ৰাফিক জামতেই মানে যেতিয়া ফচি আছোঁ লখৰা ট্ৰাফিক জামত তেতিয়া মোৰ গানলৈ টিউন এটা আহিলে মনলৈ চ' টিউনটো কৰিলোঁ টিউনটো কৰাৰ পিছত আহি পেলাই মই ছেটআপত ষ্টুডিঅ'লৈকে আহিছোঁ আহি পেলাই মই ছেটআপত চাওঁ দেখোঁ যেতিয়া মাইকত গাইছিলোঁ দেখোঁ বেয়া লগা নাই তাৰপিছত গানটোত কোনটো জেগাৰ ফিল আছে আপোনালোকে গানটো শুনক আৰু আপোনালোকক এটা অপশ্যন দিছোঁ যে গানটোত আপুনি কি ধৰণৰ ফিল পাইছে সেইটো জনাওক আৰু খুব ধুনীয়াকৈ আপোনালোকে পূজাৰ ভাচনিৰ সময়ত গানটো নচাব পাৰিব আৰু বহুত কিবা কিবি কৰিব পাৰিব ঠিক আছে গতিকে চাওঁ কি হয় শুনকচোন কেনেকুৱা পায় आज के लिए इतना ही 30 তাৰিখে আপোনালোকে গানটো 30 তাৰিখে কি বাৰ পৰিছে বাৰু একচুৱেলি মই শনিবাৰে গান ৰিলিজ কৰোঁ কিন্তু কৈ দিলোঁ আৰু 29 তাৰিখে দিগন্ত বৰদলৈৰ ওপৰতহে কথাটো হ'ব ডিপেণ্ড কৰিব
থ্যাংক ইউ বিট্টু শইকীয়া অলপমান কমেণ্ট কৰি দিওঁ ইয়াতে আছে দেই নামটো ছেপ্টেম্বৰৰ সং দাদা কেনেকুৱা পালে অকণমান গান মিউজিকটো শুনি পেলাই অকণ জনাব কমেণ্টত ভাল লাগিব আৰু উৎসাহ পাব গান গীত বনাবলৈ অলপহে শুনা দা অলপহে শুনালো কেনেকুৱা লাগিছে গানটো আপোনালোকৰ অলপহে শুনালো কাৰণ গোটেই গানটো শুনিলে আপোনালোকৰ সেই মজাটো নাহিব ৰিলিজৰ লোহিত ৰঞ্জন মিউজিকেল ভ্ৰিগুদা নাজানো ইমান কিয় ভাল পাওঁ থেংক ইউ লোহিত গতিকে প্ৰাচীৰ পাটগিৰি পূজা চেলিব্ৰেশ্যন ইন কি হৈছে গুচি গ'লিব ইনকমপ্লিট উইদাউট ভ্ৰিগুদাৰ নিউ চং অ'কে থেংকছ টু ইউ তাৰপিছত যোনে যোনে বাপৰে বাপ ইমান মেছেজ পূজা লাগি গৈছে ফুল গান পূজা লাগিছে আপোনালোকে এয়া কৰক কোনোবাই লাইফ ষ্টেচন চলি গ'লে 20 টকাও দিছে দেখোন 20 টকাও দিছে দেখোন কোনোবাই এইটো ক'ৰ পৰা আহিলে $20 নহয় 20 rupees এই আৰ দেখা নাই বাপৰে বাপ মোক কি পঢ়ো কি নপঢ়ো লাগি গৈছে লাভ ফ্ৰম গোৱালপাৰা আৰু পূজাত মোৰ অনুষ্ঠান আছে পূজাত কোনে কোনে আপোনালোকে ক'ত কি কৰিব এবাৰ জনাব পূজাত মোৰ অনুষ্ঠান আছে তোমাৰতো কৈ দিয়া ষষ্ঠীত ক'ত থাকিবা সপ্তমীত ক'ত থাকিবা মোৰ এইবাৰ খুব পঞ্চমী আৰু ষষ্ঠীত মই প্ৰতিদিন টাইমৰ পৰা এইবাৰ তেওঁলোকে আয়োজন কৰিছে স্পেচিয়েল পেণ্ডেল আৰু পূজা প্ৰতিমাৰ এটি বিশেষ প্ৰতিযোগিতা য'ত গুৱাহাটীৰ গোটেই সমগ্ৰ যিমান কেইখন দুৰ্গা মণ্ডল আছে সেই মণ্ডপ কেইখনলৈ গৈ পেলাই তাতে বিচাৰক হিচাপে দায়িত্বটি দিছে বহুত ডাঙৰ দায়িত্ব সেইকেইখনে বাকী মই সপ্তমী অষ্টমী নৱমী খুব ধুনীয়াকৈ পৰিয়ালৰ লগত উপভোগ কৰিম পূজা অষ্টমী নৱমীটো মোৰ প্ৰগ্ৰেম আছে অষ্টমী আছে দদৰাত নৱমী আছে কি কয়তো জেগা আৰংগ মোৰ মানে বৰভাগ নলবাৰী আৰু দশমীত আছে ঘোঁৰামাৰা সন্ধিয়া 8টা বজাত তাৰপিছত নিউজ লাইভ তাৰপিছত আৰু এজেগাত আছে মেনেজাৰে ৰাখিছে প্ৰগ্ৰেম সেইদিনাখন 3খন আছে দশমীত গতিকে লুকিং ফৰৱাৰ্ড যাতে 3খন অনুষ্ঠানে ভাল হয় আৰু সপ্তমীত চাগে একেলগে পূজা চাম সপ্তমীত যোনে পূজা চাই লক্ষী মন্দিৰলৈকে আহিব লক্ষী মন্দিৰ আমাৰ বেলতলা লক্ষী মন্দিৰ আমি থাকিমেই তাতে বহুতেই থাকোঁ এণ্ড কাৰোবাৰ এনিভাৰ্চাৰীত বোলে গানটো আহিব ঠিক আছে চলো এইটো তোমাৰ এনিভাৰ্চাৰী গিফ্ট বুলি ধৰি লোৱা ফ্ৰম vreegu এণ্ড প্ৰিয়মৰ তৰফৰ পৰা হ'ব আৰু ওৱান্স এগেইন থেংক ইউ ছ' মাছ গাইজ মই কৈছিলোঁ মানে 1 মিলিয়ন হ'লে মই চিৰিয়াছলি একো ভাল মুমেণ্ট বিচাৰি পোৱা নাছিলোঁ মানে বস্তুটো হেৰি কৰিবলৈ কি কয় এইটো আনবক্সিং কৰিবলৈ চ' আজি পালোঁ আজি এবাৰ আপোনালোকে আৰু এবাৰ বস্তুটো শুনি লওক কেনেকুৱা লাগিছে শুনক কেনেকুৱা লাগিছে ডান্স কৰি দিয়া ডান্স কৰি দিয়া ডান্স কৰিব এতিয়া প্ৰিয়মে গান আহি যাব না और नहीं देखेगा सो যিসকল লোকে ফিলটো শুনিলে তো কওকচোন কেনেকুৱা লাগিছে গানটো বহুতে ভাল পাইছে গানটো ভাল লাগব না পূজাত টাইম দিয়া মজা লাগিছে বোলে গানটো অলপ হলে আপুনি গানটো শুনিয়ে পালো ভাল লাগব না গানটো লাগলি ভাল লাগব দক 28 তাৰিখে নলবাৰীলৈ গৈ আছোঁ পুনৰবাৰ 29 তাৰিখে বৰভাগ কলেজলৈ গৈ আছোঁ নলবাৰীতে আছোঁ এইকেইদিন বহুতখিনি প্ৰগ্ৰেম গতিকে নলবাৰীত কথা ক'বলৈ আগৰ পৰাই জানো এতিয়া আৰু অকণমান শিকিছোঁ ভ্ৰিগুদা ক্ৰিকেট এৰিলে নেকি ইয়াতে ক্ৰিকেট এৰিলে মই ডাঙৰ কথা হৈ যাব অথবা গানটো যেতিয়া ওলাইছিল মেৰাপানীত লগ পাইছিলোঁ য়েছ মেৰাপানী সেইখন প্ৰগ্ৰেম একদম মনত ৰাখিব লাগিব কেনেকুৱা মানুহ জানা মোৰ দেন 30,000তকৈ বেছি মানুহ এখন প্ৰগ্ৰেমত মেৰাপানী সেইখন ষ্টেজ যিসকল ছিংগাৰ গৈছে সেই ষ্টেজখনলৈ তেখেতসকলে গম পায় কিমান মানুহ হৈছিলে এৰিবলৈ মন যোৱা নাই কথা পাতি সকলো মানুহৰ প্ৰচেষ্টাত সকলো মানুহৰ মানে ছাপৰ্টতহে হৈছেগৈ ষ্টুডিঅ'খন গতিকে ষ্টুডিঅ'খন কাৰ দাদা ষ্টুডিঅ'খন নিশ্চয় মোৰ ডেফিনেটলি মোৰ আমাৰ
প্ৰিয়মৰ ৰাতুলদাৰ আমাৰ লগত যিমান কেইজন থাকে চবৰে ষ্টুডিঅ'খন আপোনালোকে নিজৰ ষ্টুডিঅ' বুলি ভাবিব আৰু আহিব আৰু যিসকল নিউ কামাৰ আহিব আমাৰ ষ্টুডিঅ'লৈ তেখেতসকললৈ এটা বুম ডিছকাউণ্ট আছে আহিব আপোনালোকে যিটো বাকীবোৰ মানে ষ্টুডিঅ'ত যিটো চাৰ্জেছ দিব লাগে তাতে 50% মোক দিলে হ'ল আপোনালোকে আহিব খালি কাম কৰিব বঢ়িয়া বঢ়িয়া ছেটআপ আছে ইয়াত মই চাউণ্ড কাৰ্ডটো দেখাই দিওঁ এইটো ডিস্ক্ৰিট 8 Pro লেটেষ্ট মডেল যিটো তাৰপিছত কণ্ডেনচাৰ মাইক্ৰফোন নিউমেন TLM 103 আৰু একষ্টিকৰ কাৰণেও আমি কণ্ডেনচাৰে ইউজ কৰিছোঁ তাৰপিছত মিক্সাৰ চাউণ্ডক্ৰাফ্টৰ দেখিছোঁ তাৰপিছত আৰু কি লাগে স্পীকাৰ্ছ ৰিচল্ভ A8 এয়া মোৰ মাৰ ট্ৰেডিশ্যন এয়া অনুষ্ঠানতাত মোক গিফ্ট কৰিছিলে গতিকে গোটেইখিনি বস্তু হৈছে আৰু কিবাকৈ কৰি লৈছোঁ আৰু আপোনালোকে মৰম দিলে ষ্টুডিঅ'খনত বহুত কাম হ'ব আপোনালোকে খালি মৰম দি যাব চাই থকা পিছলৈ যিসকল লোক সংগত হ'ব ভিডিঅ'টোত সকলোকে থেংক ইউ জনাইছোঁ তেন্তে আজিলৈ বিদায় মাগিছোঁ আজিলৈ আপোনালোক ভালকৈ থাকক 9টা বাজে আৰু নেকি প্ৰায় ন ঘৰ ৰাতিও হ'ল পূজাৰ শুভেচ্ছা দিলোঁ সকলোকে পূজাৰ বহুত শুভেচ্ছা আগতীয়াকৈ খুব ভালকৈ এনজয় কৰক আৰু আশা কৰোঁ আপোনালোকে আগন্তুক জীৱনবোৰ আপোনালোকৰ শুভ হওক মংগলময় হওক আৰু এনেদৰে মৰম আশীৰ্বাদ দি থাকিব যাতে আগন্তুক দিনটোত VK এণ্টাৰটেইনমেণ্টে কেৱল 1 মিলিয়ন নহয় 10 মিলিয়নলৈ তেখেতৰ যাত্ৰা অতিক্ৰম কৰিবলৈ পাৰে আৰু আমি নেক্সট চেলিব্ৰেশ্যনটো অতি শীঘ্ৰে কৰিবলৈ পাৰোঁ যেন টিল দেন বাই